এই ভাইয়াত ইতান কি কৰবি কি কৰিবি মানে কিবা এটা কৰিব লাগিব আমি যাব লাগিব হাল্লা বাৰখনত মই তাক কিমান বাৰ কৈছোঁ যাতে মাছ মাৰিব নালাগে তাতে বৰশী পাতিব নালাগে তাতে মাছ মাৰিব নালাগে কি মোৰ কথা নুশুনলা হোৱা কথা হৈ গৈছে তাক এতিয়া বচাব লাগে যৌ তাকেতো কৈ আছোঁ সি যদি আজি নেগাল হয় আজি এনেকুৱা নহ'ল হয় যাবি ৰ আমাকচোন বাবাই কৈছে সেই কলা ফুলটো বোলে দুটা শিলৰ মাজতহে আছে বল এতিয়া এনেকৈ থাকি লাভ নাই যাওঁ যাওঁ চিনি নাপালে যাব লাগিব মুঠতে আমাৰ বন্ধুক ভাল কৰিব লাগিব বল বল আজি আমাৰ যাত্ৰা আৰম্ভ কৰি দিম নিয়ৰ হৈ বুকুলে নামানা নিজান ৰাতিৰ জোনাকী হোৱানা বাবাই কোৱা মতে ইমান পাহাৰে অলপ ৰ সি আহিবাক এই বেগকেইটা আনাওতে ইমান দেৰি লাগে না সি ইতাকলৈকে আহি পোৱা নাই তাকেতো অলপমান যাৱাচোন ৰখিমা অলপ দূৰত আৰু অলপ ভাগত ধুচি ঘূৰা অলপ এই বল ইমান ওখ পাহাৰ একেবাৰে ওপৰলৈ যাব লাগিব নেকি তাতে আছে বোলে কলা ফুল ৰ পাহাৰখন আকাশত লাগিছে নে আকাশখন পাহাৰত লাগিছে বা ঠাণ্ডা পিছত কৰি ভাই আগে গৈছো অলপমান ইমান দূৰত থাকবা ধৰি ওচৰত লাগিছো কি আহি পাই বল 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 ৰ ৰ ৰ কিমান যাব লাগব আৰু মই নুৰু যাবা চাৰিখোজ জেগা যাওঁতে তাৰ ভাগাল লাগিলে এইখিনি যাওঁতে ভাগাৰ লাগিল মনত নাই বাবা কি কৈছিল দে থাক 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 আহি থাক থাক যোৱা ক'ত থৈ যাম মই যাম দে দি দি কি এখন মাই লাগিছিল ন क्या था वैसे हैं এই ৰ আমি উঠি আছো না নামি আছো আমি নামিহে আহিছো আমি দেখোন নামি আছো আজি যদি পংকজে তাতে বৰশী বাটিব নেগেলা হয় হ'ব দে ভাই যাৰ কথা গুচি গৈছি এইখন ভাবি কিবা লাভ আছে নেকি বল প্ৰব্লেমটো সলভ কৰা কথা যদি এনেকে যাবি খেদা আৰু 4 দিন হাতত আছে পাৰবি না আনবা বল বল আমি তাড়াতাড়ি বল কৰিম ৰাতি দেখোন হবা হলো আজি খানা খামৰিছো কালি আহিমছো এটা খামৰ পাক লৈ আহিছো নেকি হয় দে এই এটা কাবাৰ আলহী চালহী আছে নেকি কি আহে এই ৰাতি দেখাৰ কাৰণে কি এনেকৈ আমাৰ 2 দিন গ'লেচোন আৰু আমাৰ হাতত 3 দিন সময় আছে মাত্ৰ আমি এনেকৈ এৰিলে ফুলটো বিচাৰি পাম জানো কেলা সিয়াৰ বেমাৰ হৈছে আমি ফাঁচি কৰিব লাগে লাষ্টত যাই আলো নাপাম বালো নাপাম চাচনি আমাৰ উদ্দেশ্য কি ব্লেক ফ্লাৱাৰ বাবাই কোৱা মতে আমি যিটো উদ্দেশ্যত আহিছোঁ সেইটো উদ্দেশ্য আমি পিছ দিব নোৱাৰোঁ গম পাইছা আমি পিছ দিলে আমাৰ বিপদ যিহেতুকে আমি পাহাৰখনক খুজিছোঁ সেই বস্তু বিচাৰিব নোৱাৰোঁ গম পা এইগিলা চব মাছৰ কাৰণে হৈছে মাছৰ লগত কৰবা কটাই ভালে দেখছ না ঘৰত বহিখিনি আমাৰ কি পাই হেল্প পাৰিলো এই ভাই আমি ইয়াতে এনেকৈ থাকি কিবা লাভ আছে নেকি নাই নাই তেতিয়াহ'লে আমি এতিয়া টোপনি মাৰিব লাগে কালি আমি যাত্ৰা আৰম্ভ কৰিব লাগিব আমাৰ হাতত সময়ো নাই গম পাইছা যিমান পাৰোঁ সোনকালে এতে টোপনি মাৰিম যদি ভুচুৰ আহি যায় মই নৰো টোপনি মাৰবা এই এক তহঁতে কি আনিছিলি নো তাক আনিবই নালাগে দে দে কি টোপনি নামাৰে নাই আমাৰ টোপনি মাৰ সি তই পঢ়াবি আমাৰ তই পঢ়া দি থাক গম পাইছা এই ভাই আমি টোপনি মাৰোঁ মোৰো টোপনি লাগছে
চাই নাটক আৰম্ভ হ'লে দেখিছা না যেনে ভয়তে কপি আছিল এতিয়া টোপনি ধৰা হ'ল তোৰ লাগিলেই দে এইবিলাক কাজিয়া যে ইয়াৰ এইটো চবে ঘুমটি মাৰ আৰু ৰাতিপুৱা সোনকালে উঠি আমি যাত্ৰা আৰম্ভ কৰিব মলি বাগাত দিবি দেই অলপ মোবিল দান দিয়ে ৰ ঐ বাবু বাবু ভূত 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 ঐ বাবু ভূত আৰে মই মিছা কোৱা না সঁচা কৈছো এটা ছোৱালী দেখা পাইছিলো মই ক'ত ছোৱালী গাছডাল লিখে তই ছোৱালী ক'ত ছোৱালী চানি দিওঁ নে বিয়া কালিকা নাই নাই মিয়া হালিমা কথা দেখা নাই চানি লনে কথা দেখা নাই ই বাইল ফিক দেখছি কোৱা না ওইকেইটাৰ মাজত কি তই জনি সিং হ'ব লাগিছিল তহঁতে কৰ কথা ক'ত লৈ যায় ছাৰ নহ'লে কি দেখা পাইছা তই একোৱে না যো বাগান থাকিব লাগে ই আপিৰ কথা কৈ কিনে মোৰ চকু মেল কৰি দিছে যো লাগে কালি পুৱাই যাব লাগিব নিয়ৰ হৈ বুকুলে নামানা নিজান ৰাতিৰ জোনাকী